আজিৰ সভাৰ শ্ৰদ্ধাৰ সভানেত্ৰী মহোদয়া, জিলাৰ উপসভানেত্ৰী মহোদয়া, প্ৰাক্তন সভানেত্ৰী সম্পাদিকা বাইদেউ প্ৰাক্তন সম্পাদিকা মাহাতো বাইদেউ আৰু আজি উপস্থিত সদ্য অৱসৰপ্ৰাপ্ত সহকৰ্মী, শ্ৰদ্ধাৰ সহকৰ্মী বান্ধৱীসকল আৰু লগতে মোৰ সহকৰ্মী কৰ্মী সহায়িকা বান্ধৱীসকল, যোৱা 3 বছৰৰ আজি প্ৰকল্প সন্মিলন, যোৱা 3 বছৰৰ যি খতিয়ান আছে প্ৰকল্পসমূহ তাকে দাঙি ধৰা হ'ব। আজি আমি প্ৰকল্প সন্মিলনৰ লগতে সংগতি ৰাখি অৱসৰপ্ৰাপ্ত কৰ্মী সহায়িকা সকলোকো বিদায় সম্ভাষণ জনোৱাৰ আয়োজন কৰিছোঁ। আমি এইখিনি কৰোঁতে যথেষ্ট কষ্টও হৈছে আৰু তাতে ধৰক কষ্ট হোৱাৰ পিছতো আমি সকলোৰে লগত যোগাযোগো কৰিব পৰা নাই। আমি বহুতো কামৰ বোজাও বাঢ়িছে, ইমান বেছি কামৰ বোজা বাঢ়িছে, গতিকে কাৰোবাক যোগাযোগ কৰিম বুলি যোগাযোগ কোনোবাই কৰিব পৰা নাই। গতিকে এতিয়া যিখন প্ৰকল্প সন্মিলন পাতিছে বৰ লৰালৰিকৈ পাতিব লগা হৈছে। গতিকে হয়তো তাতে কিছুমান থাকি যাব, কিছুমান কৰা হ'ব। গতিকে আপোনালোকে যাতে তাতে ধৰক ভুল হ'লেও মানে সেইখিনি আজি সন্মিলনখন যে প্ৰত্যেকৰ কাৰণে পতা হৈছে, প্ৰত্যেকগৰাকী আজি কৰ্মী সহায়িকাৰ কাৰণে আজি সন্মিলনখন পতা হয় প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে। গতিকে আজি সন্মিলনৰ প্ৰতিবেদন পাঠ পিছত কৰা হ'ব, খৰচৰ খতিয়ানো দিয়া হ'ব। বিশেষকৈ আমাৰ বৰ্তমান যিটো পৰিস্থিতি আপোনালোকেও গম পাইছে, বিশেষকৈ আমাৰ পোষণ টেকাৰৰ পৰিস্থিতিয়ে আমাক বহুত সমস্যাৰ সৃষ্টি কৰিছে। যিটো মোবাইল চৰকাৰী মোবাইলৰ পৰা কোনোমতে পোষণ টেকাৰ আমাৰ ডাউনলোড, আমি যেতিয়া এপছ ডাউনলোড কৰিব যাওঁ তেতিয়াও আপোনাৰ ঘূৰিয়ে থাকে সেইটো। তাৰোপৰি কামবোৰ আমি যেতিয়া কৰি দিওঁ, কৰাৰ পিছতো আপোনাৰ 25 দিন কৰাৰ পিছতো 10 দিনহে দেখায়। ইতিমধ্যে আমাক খবৰ দিছে আপোনালোকে 10 দিন কৰিছে, 15 দিন কৰিছে, গতিকে আমি অংগনবাড়ীখিনি এবচেণ্ট দেখাইছে নহয়নে? সেইখিনিৰ ওপৰতো আজি আলোচনা কৰা হ'ব আৰু জিলা বিষয়া উপসভানেত্ৰী বাইদেউ হ'ব। তাৰোপৰি এটা মুখৰ কথা ক'ব লাগিব নহয়নে? যিহেতু আমাৰ লগত একেলগে যিখিনি আমাৰ বয়োজ্যেষ্ঠ যিগৰাকী আজি অৱসৰ লগত তেওঁলোকক আমি আজি সমজুৱাভাৱে বিদায় সম্ভাষণ জনাম। একেলগে থকা বাইদেউসকলক আজি অৱসৰ দিম। তাৰোপৰি যিহেতু সময়ৰ তাগিদাত প্ৰত্যেকে ল'ব লাগিব, এদিন আমাৰো দিন আহিব। আজি ধৰক কিছু দেৰি হৈছে, কিন্তু এইটো যেতিয়া আমাৰ চৰকাৰী নিয়মে পালন কৰিবই লাগিব। গতিকে এইখিনিকে আগবঢ়াই নিবৰ বাবে আজি আমি প্ৰত্যেকৰে সহযোগিতা লাগিব আৰু উপস্থিতি বিচাৰি কম হৈছে, য'ত আছে ক'ব পৰা নাই, কাৰণ আমাৰ সমস্যাবোৰ আপোনালোকে বিতৰণ কৰিব পৰা নাই লাগিছে। কাৰণ এনেকুৱা দেখিছোঁ ইমান সন্মিলনখন পাতিব লোৱাৰ পিছত কোনো গুৰুত্ব নাই বুলি বেয়া পাব। কাৰণ যিহেতু প্ৰত্যেকগৰাকীৰ আজি বিপৰ্যয় আহি পৰিছে, প্ৰত্যেকগৰাকীৰ আজি কেনেকুৱা অৱস্থা হৈছে প্ৰত্যেকেই দেখিছে নহয়নে? কেনেকুৱা অৱস্থা হৈছে ভাবকচোন আপোনালোকে। আজি লাখ বুলিলে লাখ, দে বুলিলেই দে, তাৰপিছত আমাৰ অৱস্থাটো কেনেকুৱা হৈছে সেইখিনি বুজি পাইছেনে? আজি এতিয়া পানীৰ মাজত ডুব গৈ পেলাই কি অৱস্থা হৈছে। গতিকে এইবোৰ বহুত সমস্যাৰ কথা আছে, বহুত সমস্যা। আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে আপোনাৰ মোবাইলৰ সমস্যা। গতিকে মোবাইলৰ সমস্যাটোক লৈ আমি গোটেইখিনি একগোট হ'ব লাগিব, যাতে চৰকাৰী মোবাইলৰে যাতে আমি কামখিনি কৰিম। ব্যক্তিগত মোবাইলৰে যাতে আমি কোনেও কাম নকৰোঁ। ময়ে কৰিছিলোঁ ব্যক্তিগত মোবাইলৰে, কিন্তু বহুত চিন্তা কৰাৰ পিছত আমি ভাবিলোঁ যে এইটো ব্যক্তিগত মোবাইলৰে কাম কৰাটো আমাৰ উচিত হোৱা নাই। যিহেতু চৰকাৰে আমাক মোবাইল দিছে, এটা নিম্নমানৰ মোবাইল দিছে, গতিকে তেওঁলোকে ভাল উন্নতমানৰ মোবাইল দিয়ক, আমি নিশ্চয় কাম কৰিম। যিহেতু আমাৰ কৰিবলগীয়া কামখিনি আমি কৰিবই লাগিব। আমি যেতিয়া অংগনবাড়ী আমাৰ তথ্যখিনি দিলেহে তেওঁলোকে আজি ওপৰলৈকে পঠাব পাৰিব, কিন্তু আমি শান্তিৰে পঠাব লাগিব, ন্যায়িকৈ পঠাব লাগিব। যিহেতু মোবাইলত পঠিওৱাতে এতিয়া বহুতে মোবাইলটো মানে আজি দেখিছোঁ 10 দিন কোনোবা এগৰাকী এপছ ডাউনলোড হোৱাই নাই, গতিকে 10 দিন ঘূৰিয়ে আছে। আৰু মইতো সেইটো চোৱাই নাই বাৰু। এতিয়া যিহেতু আমি এইটো অকণমান গোটেইখিনি একমত আপোনালোকেও আলোচনা কৰিব লাগিব। 2 নম্বৰৰ কথা হৈছে আমাৰ সদস্য বৰঙণিসমূহ আপোনালোকে দিবলৈ এলাহ কৰে। মানে সদস্য বৰঙণি কোনো বছৰে সম্পূৰ্ণ নহয়, দিয়াখিনিয়ে দি আছে, কিন্তু সম্পূৰ্ণ এদিনো হোৱা নাই। প্ৰত্যেকগৰাকী হেল্পাৰ ৱৰ্কাৰে বোলে সম্পূৰ্ণকৈ সদস্য বৰঙণি দিলে, সেইটো কোনো চাৰ্কুলতে হোৱা নাই। অৱশ্যে ক'বলৈ শুনিবলৈ বেয়া, কিন্তু আমাৰ ডাঙৰ চাৰ্কুলত যদি আমি লগ পাই থাকোঁ কাৰণে আমি সেইটো মানে যেনে তেনে আমি সম্পূৰ্ণ কৰোঁ। লগ পাই থাকোঁ
সম্পূৰ্ণ কৰোঁ। বাকীখিনি দায়িত্ব দিলেও যিটো আমি দায়িত্ব দিয়া তেওঁলোকক যদি গুৰুত্ব নিদিয়ে তেওঁলোকে কি কৰিব হয়নে? তেওঁলোকেতো আৰু জোৰ কৰি ল'ব নোৱাৰে। গতিকে প্ৰত্যেকে সেইটো আজি আমি এতিয়া কমিটিত সেইটো দায়িত্ব দিম যাতে প্ৰত্যেকে গুৰুত্ব সহকাৰে লয়। যিহেতু আমি প্ৰত্যেকটো যেতিয়া সংগ্ৰামী কাৰ্যসূচী গ্ৰহণ কৰিব যাওঁ তেতিয়া পইচা পাতি খৰচ হয়। আমি এতিয়া ৰাজ্যিক বিষয় মুৰব্বীসকল এতিয়া অলপতে আহি গৈছে, তেওঁলোককো আমি সমস্ত খৰচ বহন কৰি ৰাখিবলগীয়া হৈছে, থ'বগলগীয়া হৈছে, কিন্তু বহুত কথা আছে। যি কি নহওক আমাৰ এতিয়া অনাগত দিনত 11